আজি অসমীয়া জনজীৱনৰ অতিকে কাতি বিহু আৰু এই কাতি বিহুৰ দিনাখনে আমি ভগৱানক প্ৰাৰ্থনা জনাওঁ যাতে আমাক কঙালীৰ পৰা দূৰ কৰি খেতি পথাৰত সোণোৱালী শস্যৰ জন্ম হয় আৰু আমাৰ জীৱনৰ পৰা যাতে কঙালীবোৰ আঁতৰি গৈ সুখ আৰু সৌভাগ্যৰে আমাৰ জীৱনবোৰ পৰিপূৰ্ণ হৈ পৰে। মই আজি শ্ৰীৰামপুৰত আমাৰ বাইদেউসকলৰ সৈতে ভণ্টিসকলৰ সৈতে ৰাইজৰ সৈতে কাতি বিহুত চাকি গছি জ্বলাই প্ৰত্যেক অসমবাসীৰ জীৱনলৈ যাতে সুখ আৰু সৌভাগ্য আহে, কঙালী আঁতৰি যায় তাৰ প্ৰাৰ্থনা কৰিছোঁ। Thank you.